মানে মন্দিৰটো সৰু আছিল নেকি? সৰু আছিল, ইমান ডাঙৰ আছিল। এতিয়া এতিয়া দেখি আপোনালোকক মই দেখুৱাই দিছোঁ আজি। থেংক ইউ, আজি মই দেখুৱাই দিছোঁ ইমানটো মন্দিৰৰ পৰা যা আজি ইমান ডাঙৰ হ'ল। তোমাৰ ইউটিউব চেনেল বিকাশ ফ্লুটাৰ। আজি মই গৈ আছোঁ বহা নামৰ ঠাইত, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ আৰু সেই বহা নামৰ ঠাইত এটা গণেশ মন্দিৰ আছে। কি আছে, মূৰ্তিটো কিমান ডাঙৰ, কেনেকুৱা, কিমান বিখ্যাত, সকলোখিনি জনাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে চাই থাকিব। আৰু এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ মন্দিৰ বুলি ক'ব পাৰি। আৰু সেই ডাঙৰ মন্দিৰটোত ইমান ডাঙৰ গোটেইখিনি দেখাম, আপোনালোকে আগলৈ চাই থাকিব। মই এতিয়া যাবলৈ লৈছোঁ, ব'লক। We got the future burning the past, good and the bad, making it last. এইটো হ'ল আমাৰ মায়ং ব্লকৰ মায়ং উন্নয়ন খণ্ড। আৰু আমি এতিয়া গৈ আছোঁ বহা নামৰ ঠাইত। আটাইতকৈ ডাঙৰ গণেশ মূৰ্তি। এতিয়া আমি আহি পালোহি ৰজাকুছি। আৰু ৰজাকুছি এইখিনিতে বহুত ডাঙৰ বানপানী হৈছিলে, অলপ কাটি গৈছিলে। এতিয়া অলপ ভাল কৰিছে বাৰু। সকলোবোৰ বানপানী হোৱা ঠাই। হেল্ল' গাইজ, আজি আহি পালোঁ এতিয়া বহা। আৰু বহাৰ আগত আছে বহা ডাঙৰ গণেশ মন্দিৰ আৰু অলপ গ'লে পাম, আপোনালোকে চাই থাকক। শিলৰ গণেশ মূৰ্তিটো পামহি আৰু অলপ বাট আছে, আৰু 200 বা 100 মিটাৰ। শিলেৰে নিজে সৃষ্টি, নিজে হৈ যোৱা এটা গণেশৰ মূৰ্তি শিলৰ। আমি এতিয়া আহি পালোহি শিলেৰে নিজে সৃষ্টি হোৱা মূৰ্তি। আমি এতিয়া এতিয়া শিলৰে নিৰ্মিত গণেশ মন্দিৰটোৰ ভিতৰত সোমাই আহি আছোঁ। আমি পালোহি। আমি এতিয়া গণেশ মূৰ্তি পালোহি। আৰু এইখন হৈছে গণেশ মূৰ্তিৰ ওচৰত থকা কপিলি। এয়াই হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ বহা নামৰ ঠাইত থকা শিলেৰে নিজে সৃষ্টি হোৱা গণেশ মূৰ্তি। কোনো বনোৱা নাছিল, নিজে সৰুৰ পৰা এতিয়া বহুত ডাঙৰ হ'ল। বহু শ বছৰৰ পৰা এনেকৈয়ে ডাঙৰ হৈ আহি আছে। আপোনালোকে হয়তো দেখিছে এতিয়া নিজে সৃষ্টি হোৱা গণেশ মূৰ্তি। আৰু আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকক, গণেশ মূৰ্তিটো ভালকৈ চাওক, পাৰিলে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই কথাটো গম পায় যে শিলেৰে নিজে সৃষ্টি হৈছে এটা গণেশৰ মূৰ্তি।
এই মন্দিৰৰ ওচৰত থকা বাইদেউজনীয়ে ক'ব আৰু কিমান বছৰ হৈছে এই মন্দিৰটো অকণমান ক'বচোন বাইদেউ বহুত বছৰ বহুত বছৰ অনেক বছৰ হৈছে আমাৰ বা দেউতাৰ হয় দেউতাৰ দেউতা হয় আৰু বাপেৰ বাপ বহুত পুৰণা বহুত পুৰণা আগতে মন্দিৰটো সৰু আছিলে নেকি সৰু আছিল হয়। ইমান ডাঙৰ ইমান আছিল ডাঙৰ আগতে। আছিলে এতিয়া এতিয়া লাহে এতিয়া লাহে দেখি লাহে আপোনালোকক মই দেখুৱাই দিছোঁ আজি ডাঙৰ হৈছে। ঠিক আজি মই দেখুৱাই দিছোঁ ইমানটো মন্দিৰৰ পৰা যা আজি ইমান ডাঙৰ হ'ল ফুলত আৰু আছে আপোনালোকক এতিয়া পকী কৰিছে দেখুৱাব নোৱাৰিব বহুত ডাঙৰ হৈছে আৰু ডাঙৰ এতিয়া দেখিছে আৰু এইটো চাইডত নাবাঢ়ে অঁ কিন্তু হয় যেতিয়া আৰু ডাঙৰ হৈ যাব আৰু ডাঙৰ হয় হয় ঠিকে আছে দেখিলে আৰু কিমান ডাঙৰ আৰু নেক্সট ডাঙৰ হ'ব আপোনাৰ যাওঁ দিয়ক ঠিক আছে ভাল লাগিল ন মই আগতে আহিছিলোঁ বুজিছ সৰু আছিল এতিয়া যাওঁ ডাঙৰ হৈ গ'ল যদি ভিডিঅ'টো আপোনালোকে এতিয়ালৈ চাই আছে প্লিজ লাইক এটা দি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰটো কৰি দিব যাতে সকলোৱে জানে আৰু এই শিলৰ মূৰ্তিটোৰ বিষয়ে সকলোৱে জানে প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি মোক জনাব সকলোৱে ভিডিঅ'টো চালে আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল হ'লেও জনাব বেয়া হ'লেও জনাব প্লিজ লাইক এটা দি যাব আৰু এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব যাতে সকলোৱে পায় আৰু ছাবস্ক্ৰাইব কৰি আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম